হাই কক আন্টি আমি আজি ক'ত আহিছো 5 নম্বৰ আজি আমাৰ সকলোৱে পিকনিক খাই আছো বনভোজ বঢ়িয়া লাগিছে আমাৰ বাইদেউসকলো আহিছে আপোনালোকে এবাৰ আহক ভাল লাগিব আৰু খুব সুন্দৰ পৰিৱেশ পৰিষ্কাৰ কোনো হাই উৰুমি নাই নমস্কাৰ বন্ধুসকল পুনৰবাৰ স্বাগতম জনাইছোঁ বছৰৰ প্ৰথম তৃতীয় চতুৰ্থ দিনতে আহিছোঁ পিকনিক খাবলৈ আৰু মোৰ লগত মোৰ যিখিনি সতীৰ্থ গোটেইখিনিকে লগত লৈ আহিছোঁ খুব ধুনীয়া এটা পাহাৰীয়া জেগাত আহিছোঁ সকলোৱে একেলগে এনজয় কৰিম ভাল লাগিব আৰু মোৰ লগত আছে এগৰাকী বাসন্তী বাসন্তীয়ে নতুন বছৰ কাৰণে কিবা এটা ক'ব আজি ভাল লাগিছে 2025 চনৰ প্ৰথমবাৰ আজি পিকনিকলৈ আহিছোঁ আৰু এই প্লেচটো ইমানেই ধুনীয়া লাগে আৰু ইয়াত বহুত মানুহবিলাকে পিকনিক খাবলৈ আহে এই প্লেচটো বৰ ধুনীয়া আৰু আমাৰ চাৰিওফালে পাহাৰ আছে আৰু পাহাৰৰ মাজত এটা জুৰি আছে সেই আমি জুৰিতে আছোঁ আপোনালোকেও আহিব পাৰিব এইটো আঞ্জুক পানীৰ 5 নম্বৰ বাগান বুলি কয় এইখিনি হাই আমি আজি নতুন বছৰৰ সকলোৱে একেলগত মিলি পেলাই কৰ্মী সহায়িকা আমাৰ ইয়াত ছুপাৰভাইজাৰ বাইদেউ এগৰাকী ৰাভা বাইদেউ ছুপাৰভাইজাৰ বাইদেউ আমি সকলোৱে মিলি পেলাই আজি 5 নম্বৰত এটা বনভোজ আৰম্ভ কৰিছোঁ এই বনভোজত আমাৰ পুৰণি আমাৰ CDPO বাইদেউ মীৰা বৰা বাইদেউ আমাক বহুত সহায় সহযোগ আগবঢ়াইছে বাইদেউলৈকো ধন্যবাদ থাকিল আৰু তেখেত আহিলেতো আজি আমাৰ বহুত ভাল লাগিলে হয় কিন্তু তেখেতৰ কিবা কামত ব্যস্ততাৰ কাৰণে আহিব নোৱাৰিলে গতিকে তেখেতলৈ আমি সকলোৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ নতুন বছৰৰ বনভোজ বহুত বঢ়িয়া হৈছে মিনতি আশীৰ্বাদত মই বহুত আশীৰ্বাদ কৰিছোঁ বহুত ধুনীয়া বনভোজ হৈছে আমি সকলোৱে আহি এনজয় কৰিছোঁ যিসকলে অহা নাই আজিৰ দিনটো উপভোগ কৰিব পৰা নাই মিছ কৰিছে তেওঁলোকক আমি মিছ কৰিছোঁ বহুত মিছ কৰিছোঁ কেনেকুৱা হৈছে মাছ কেনেকুৱা হৈছে মাংস আৰু কণী দিছে চব্জি কেনেকুৱা হৈছে আয়োজনত কিবা ভুল কুটি ৰখিছে নেকি ঐ আয়োজনত কিবা ভুল কুটি ৰখিছে নেকি নাই কোৱা বাইদেউ কোন হওক ইমান অভাৰ হ'ল নে কেনেকুৱা হৈছে আমাৰ খানাটো আপোনালোকে জনাব বহুত টেষ্টি হৈছে ভাল হৈছে কেনেকুৱা হৈছে 5 নম্বৰ মনত থাকিব মই এবাৰ বিসৰ্জন দিলো হা এবাৰ পৰা কোনে